নমস্কাৰ, কি খবৰ আপোনালোকৰ? আশা কৰোঁ আপোনালোক বহুত বেছি ভালে কুশলে আছে। মোৰ চেনেলটোৱে অন্য এটি ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। আশা কৰোঁ ভিডিঅ'টি বহুত বেছি মৰম দিব আৰু মোৰ চেনেলটি আগবাঢ়ি যোৱা বহুত বেছি সহায় কৰিব। আজি বহুত দিনৰ মূৰত আপোনালোকৰ ওচৰলৈ ভিডিঅ'টি আগবঢ়াই দিলোঁ। আশা কৰোঁ ভিডিঅ'টি বহুত ভাল পাব আৰু মৰম দিব সকলোৱে। মই উকা মেখেলা দুখন লৈ আহিছোঁ আজি আপোনালোকৰ ওচৰলৈ। বোৱা মেখেলা উকা আছিলে, ভাবিলোঁ ডিজাইন কৰি দিওঁ। সেয়ে এইখিনি বস্তুখিনি দেখিছেনে? এইখিনি গোটেই বস্তুখিনি লৈছোঁ। এইখিনিতো চিনি পাইছেই আৰু আপোনালোকে। এইটো আউটলাইনটো দি পেলাই মই ধুনীয়াকৈ দি গৈছোঁ প্ৰথমতে। তেতিয়া মানে মিহি হয় যে ভাল লাগে আৰু। প্ৰথমতে ফুলপাহ আঁকি লৈছোঁ পেঞ্চিলৰ সহায়ত। প্ৰথমতে এনেকৈয়ে কাগজ এখিলাত আঁকি ল'ব লাগে ডিজাইনটো। আঁকি তাৰপিছতে পেঞ্চিলৰ সহায়তে কাপোৰখনত আঁকি দিব লাগে। তাৰপিছতে মই এনেকৈ মানে ৰঙা ফেব্ৰিকটো লৈছোঁ দেই। সেউজীয়া ৰঙাটো ভাল লাগিছে নহয়নে বাৰু? সেয়ে মই মিলাই চালোঁ যে ৰঙাটোৱে ভাল লাগিছে, সেইবাবে মই ৰঙাটোকে দিলোঁ। ৰঙাটো দি পেলাই চালোঁ ভাল লাগিছে, সেই ৰঙাটোৰে মই পাতকেইখিলা ধুনীয়াকৈ দি দিছোঁ। আৰু এয়া আঠাটো ফেব্ৰিক গ্লু আঠাটো ব্যৱহাৰ কৰিছোঁ। তাৰপিছত ফ্লাৱাৰ লেচ কাটি পেলাই এপাহ এপাহকৈ ফুলকেইপা এইখিনি জেগাকণ খালী পালোঁ, বেয়া লাগিছে বোলো এনেকৈ দি দিওঁ, দেখিবলৈ ভাল লাগিব। তাৰপিছত যেতিয়া মই এই ৰঙা পাতকেইখিলাত ফেব্ৰিকটো শুকাই গৈছে, শুকোৱাৰ পাছত দেই মই আকৌ ওপৰত এই হালধীয়া কালাৰৰ ফেব্ৰিকটো দি দিছোঁ। দেখিবলৈ ভাল লগা হৈ পৰিছে নহয়নে বাৰু? ভাবিলোঁ এনেকৈ দি দিওঁ আৰু দেখিবলৈ কিবা এটা মৰম লগা হৈ পৰিছে, বহুত ভাল লাগিছে। তাৰপাছতে আকৌ অকণ উজ্জ্বল হৈ উঠিবৰ কাৰণে মই কিনাৰত আকৌ 3D আউটলাইনটো এনেকৈ দি গৈছোঁ। তেতিয়া ধুনীয়াকৈ উজ্জ্বল হৈ পৰিছে, দেখিবলৈ ভাল লগা হৈ পৰিছে নহয়নে বাৰু? চাওকচোন ওচৰৰ পৰা ইমান মৰম লাগিছে। আৰু মোবাইলৰ কেমেৰাতকৈ কিন্তু মেখেলাকেইখনত বহুত ধুনীয়া লাগিছে দেখিবলৈ। আৰু এই জিকমিকাই থাকিবলৈ গ্লিটাৰটো মই দি দিছোঁ। এতিয়া যেতিয়া মানে তিতা হৈ থাকে, মানে কেঁচা হৈ থাকোঁতে দেখিবলৈ এনেকুৱা বগা হৈ যায়, যেতিয়া শুকাই যায় তেতিয়া চিকনাটো মাৰি থাকে ধুনীয়াকৈ। ইয়া দেখিছেনে? শুকাই যোৱাৰ পিছতে ইয়া ধুনীয়াকৈ চিকনাটো মাৰি উঠিছে। দেখিবলৈ বহুত মৰম লগা হৈছে নহয়নে বাৰু? আপোনালোকে বা কেনেকুৱা পাইছে জনাব দেই, জনাবলৈ নাপাহৰিব। আৰু আপোনালোকেও এনেকৈ উকা মেখেলাত ডিজাইন কৰি ল'ব। উকা মেখেলাখন পিন্ধিবলৈ ভাল নালাগে নহয়নে বাৰু? এনেকৈ ডিজাইন কৰি ল'লে পিন্ধিও ভাল লাগে। সেয়ে মই মেখেলা দুখন আছিলে, তাতে বোলো ডিজাইন কৰোঁ আৰু অকণমান আপোনালোককো দেখুৱাওঁ। সেয়াই আৰু এইখন হৈ গ'ল। এতিয়া এখন আছিলে, এইখনত কৰিছোঁ দেই। এইখনতো মই এনেকৈ ফ্লাৱাৰ লেচবিলাক এপাহ এপাহকৈ কাটি লৈছোঁ। এইখনো সেউজীয়া, এখন কিন্তু বোৱা, হাতে বোৱা থাইলেণ্ড সূতাৰ মেখেলা। মই আকৌ কিনাৰত এনেকৈ বেজিৰে পূৰণ চিলাই দি ল'লোঁ। দেখিবলৈ ভাল লাগিব আৰু তেতিয়া মন গ'লে এনেকৈ দিবলৈ। তাৰপিছতে সেই পূৰণ চিনডাল যে দি গ'লোঁ, সেইটো মিলাই পেলাই মই আকৌ এই নীলা ফ্লাৱাৰ লেচটোকে লগাই দিছোঁ দেখিবলৈ মৰম লগাকৈ। মই প্ৰথমতে ধুনীয়াকৈ এনেকৈ কাটি সজাই চাই লৈছোঁ এনেকৈ দিলে ভাল লাগিবনে। ভাবিলোঁ এনেকৈ চিম্পুলকৈয়ে দিওঁ আৰু ভাল লাগিছে দেখিবলৈ। এনেকৈ মই প্ৰথমতে সজাই পেলাই চাই ল'লোঁ। তাৰপিছতে ধুনীয়াকৈ আঠাটো মই লগাই দিলোঁ। আঠাটোৰ সহায়তে লগাই দিছোঁ। ইফালে সিফালে ওচৰলৈ পিন্ধি যাবলৈ বা ঘৰত পিন্ধিবলৈ এনেকুৱা একেবাৰে উকাখন হ'লে ভাল নালাগে। এনেকৈ কিবা এটা ডিজাইন কৰি ল'লে পিন্ধিও ভাল লাগে, দেখিবলৈও ভাল লাগে। সেয়ে মই মেখেলা দুখনত এনেকৈ ডিজাইন কৰিলোঁ। আৰু ভিডিঅ'টি চাই কেনেকুৱা পালে আপোনালোকে জনাবলৈ নাপাহৰিব। আৰু মোৰ চেনেলটো প্লিজ ছাবস্ক্ৰাইব কৰি ল'ব। আৰু আগলৈ এনেকুৱা ভিডিঅ'সমূহ চাই থাকিবলৈ আপোনালোকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। আৰু মোৰ ভিডিঅ'সমূহ আপোনালোকে কেনেকুৱানো পায় কমেণ্ট এটা কৰি জনাব। আৰু বহুত বেছি মৰম দিব।
তেনেহ'লে অন্য এটি ভিডিঅ'ত লগ পোৱাৰ আশাৰে আজিলৈ আহোঁ, বাই বাই।